নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে বুলি। আজি বৃহস্পতিবাৰ, গতিকে এটা পনীৰৰ ৰেচিপি আগবঢ়াবলৈ লৈছোঁ, মটৰ পনীৰ ৰেচিপি। আহকচোন ৰেচিপিটোলৈকে আগবাঢ়ো। তো ৰেচিপিটোৰ বাবে লৈছোঁ এই বিলাহী এটা সৰুকৈ কাটি লোৱা, তাৰপিছত লৈছোঁ এবাটি কেঁচা মটৰ, তাৰপিছত লৈছোঁ এনেদৰে কেইখিলামান তেজপাত আৰু লৈছোঁ দুটা মিডিয়াম সাইজৰ আলু, যিটো মই বইল কৰি লৈছোঁ এনেকৈ সৰুকৈ কাটি। তাৰপিছত লৈছোঁ এয়া আপোনাৰ কেঁচা ধনিয়াৰ পাত, তাৰপিছত লৈছোঁ 200 গ্ৰাম পনীৰ, যিখিনি মই ভাজি লোৱা নাই, এনেদৰে কেঁচাকেই লৈছোঁ। তাৰপিছত লৈছোঁ এয়া মিডিয়াম সাইজৰ পিঁয়াজ এটা, এইটো অৱশ্যে সৰুকৈ কাটি লৈছোঁ। আৰু লৈছোঁ নহৰু আৰু আদাৰ এনেদৰে অলপ পেষ্ট বনাই লৈছোঁ, আৰু এটা কেপচিকামটো সৰুকৈ কাটি লৈছোঁ। এতিয়া প্ৰথমতে কেৰাহী এখনত মই তেল গৰম হ'বলৈ দিছোঁ, আৰু তাৰপিছত দিছোঁ এয়া পাঁচফোৰণ আৰু তেজপাত, তাৰপিছত দিছোঁ পিঁয়াজখিনি। নেক্সট এতিয়া ইয়াতে দিছোঁ মই আদা আৰু নহৰুৰ পেষ্টখিনি। এইখিনি এতিয়া মই অলপমান লৰাই পিনে ভালদৰে ভাজি লৈছোঁ, যাতে কেঁচা গোন্ধটো ইয়াৰ পৰা গুচি যায়। নেক্সট ইয়াতে দিছোঁ কাটি লোৱা বিলাহীখিনি অকণমান চফ্ট হোৱালৈকে এনেদৰে লৰাই এইখিনি অলপমান সময় ভাজি লৈছোঁ। বিলাহীটো কোমলি যাবৰ বাবে ইয়াত অকণমান আপুনি নিমখো দি দিব পাৰে একেলগে, মই নিমখ দিয়া নাই। তাৰপিছত দিছোঁ ইয়াতে বইল কৰি লোৱা আলুখিনি এনেদৰে আপুনি সৰুকৈ কাটি লৈ কুকাৰত দুটা চিটি মাৰি এনেকৈ বইল কৰি ল'ব পাৰে আগতীয়াকৈ, আৰু একেবাৰে সৰুকৈ কাটি আপুনি ইয়াক ভাজিও ল'ব পাৰে। মই এইটো বইল কৰি এনেদৰে ভাজি লৈছোঁ। তাৰপিছত দিছোঁ ইয়াত সোৱাদ অনুযায়ী নিমখ, আৰু দিছোঁ এয়া হালধি, আৰু এই গোটেইখিনিয়ে মই ভালদৰে ভাজি লৈছোঁ। আলুখিনি অলপমান ৰঙা হোৱালৈকে এইখিনি ভাজিছোঁ। তাৰপিছত দিছোঁ ইয়াতে মই এবাটি কেঁচা মটৰ, এয়া বাকলি গুচাই থৈছিলোঁ, তো এয়া ইয়াতে দি দিলোঁ মই কেঁচা মটৰখিনি, আৰু এইখিনি কিছু সময় এনেদৰে মটৰখিনি আলুখিনিৰে সৈতে ভাজি লৈছোঁ। এনেদৰে লৰাই আপুনি ভাজিব চাব, যাতে মছলাখিনি কেৰাহীখনৰ তলিত লাগি নাযায়। আলুখিনি বইল কৰাই আছিলে, গতিকে বেছি সময় প্ৰয়োজন নহয়, আমি এইখিনি ভালদৰে এনেদৰে ভাজি ল'ম। তাৰপিছত ইয়াতে দিছোঁ কেপচিকামখিনিও মই এনেদৰে সৰুকৈ কাটি লৈছোঁ, আৰু ইয়াতে দি দিছোঁ। ভালদৰে এইখিনিকো আকৌ এবাৰ লৰাই দিছোঁ। তাৰপিছত ইয়াতে দিছোঁ মই পনীৰ মই লৈছোঁ 200 গ্ৰাম, আৰু এইখিনি মই আগতীয়াকৈ ভাজি ৰখা নাই, ডাইৰেক্ট ইয়াতে কেঁচাকৈ পনীৰখিনি দি দিছোঁ। এইখিনি অলপমান ভাজি লোৱাৰ পিছত ইয়াতে দিছোঁ মই চব্জি মছলা, ইয়াতে এচামুচ মই চব্জি মছলা দি দিছোঁ। বেলেগ আৰু গুড়ি মছলা বেলেগ একো ইউজ কৰা নাই। এই চব্জি মছলাটোতে আচলতে গোটেই মছলাখিনি থাকিয়ে যায়। এইখিনি আকৌ ভালদৰে ভাজি লৈছোঁ। অলপ ভজা হোৱাৰ পিছত ইয়াত মই দি দিছোঁ এগিলাচ পানী। আপুনি পানীৰ জোখটো আপুনি কেনেকৈ বিচাৰে, গ্ৰেভিটো কিমান ডাঠ হোৱাটো বিচাৰে, সেই অনুযায়ী দি দিব। মই বহুত বেছি জুলীয়া কৰা নাই, এইটো থুপথুপীয়াকৈ ৰাখিছোঁ, গতিকে পানীও বহুত বেছি দিয়া নাই। কিছু সময় উতলি যোৱাৰ পিছত ইয়াতে মই 2 পিচমান আলু, এই বইল আলু অলপমান এনেৰে ভাঙি দিছোঁ, যাতে থুপথুপীয়া হয় আৰু খাবলৈ সোৱাদ হয়। এয়া আমাৰ হৈয়ে গৈছে। শেষত মই ইয়াতে দি দিছোঁ অলপমান গৰম মছলাৰ গুড়ি, আৰু এয়া ফ্ৰেছ ধনিয়াৰ পাত, আৰু অলপ বেলেগ ধৰণে বনাইছোঁ, গতিকে শেষত মই ইয়াতে দি দিছোঁ এচামুচ বাটাৰ। আপুনি ঘিউ দি দিব পাৰে, মই ইয়াতে এচামুচ বাটাৰ দি দিছোঁ। এই যিটো বাটাৰ বা ঘি, এইটো দিলে
গোটেই আপোনাৰ এই গ্ৰেভিটোৰ যিটো স্মেল সেইটো বেলেগ ধৰণে ওলাই আহে, তো খাবলৈ বহুত ভাল লাগে। শেষত আপুনি এইটো দি দিব পাৰে। আৰু আৰম্ভণিতে যেতিয়া আলুখিনি ভাজি থাকে তেতিয়াও ঘি বা বাটাৰটো দিব পাৰে। এয়া আমাৰ পনীৰৰ এই ৰেচিপিটো ৰেডি হৈ গ'ল। তো গৰমে গৰমে এইটো আপুনি ভাতৰ লগত, ৰুটিৰ লগত, নান এইবিলাকৰ লগত খাব পাৰে। এয়া মই দেখাইছোঁ, খুবেই খাবলৈ এটা ভাল লগা ৰেচিপি। এয়া আপুনি গৰমে গৰমে পৰিৱেশন কৰক, ঘৰতে বনাই চাব পাৰে, বহুত বেছি একো দৰকাৰ নাই। তো ভাল পালে মোক জনাব। ধন্যবাদ।